নমস্কাৰ, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আলহী আহিব আৰু আলহীৰ বাবে কি যা যোগাৰ কৰিছো চাওগৈ বলক, ভিডিঅ'লৈ যায়। বজাৰ কৰি লৈ আহিলে, এয়া শাক পাচলি লৈ আহিলে এইখিনি। আজি আলহী আহিব আৰু এয়া আলু, পিঁয়াজ আৰু এইফালে আছে হাঁহৰ দাম কমিছে। আৰু আজি আহিব ভাগিন, এইটো হাঁহ আৰু এয়া এইজনী আমাৰ ছোৱালী আহিছে। তুমি গম নোপোৱা? পাপা বজাৰ কৰি আহিলা? কোনটো মটন দিলে? তুমি শুই উঠিলা? শুই আছিলা ছোৱালীজনী, উঠিলা? এই দিছা হাঁহ আনিলে, দেখিছা? দেখিছা? হাঁহ খাবানে? আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাব। এয়া মোৰ আলু গুচোৱা হৈ গ'ল আৰু এইফালে নহৰু, পিঁয়াজ, আদা এনেকৈ গুচাই থৈ দিছোঁ আৰু হাঁহটো গুচাই আছে। আৰু এইখিনিয়ে টান কাম। হাঁহটো খাই বাৰু ভালেই লাগে, এইখিনি গুচোৱা মেলাখিনিয়ে টান। আৰু এয়া হাঁহ গুচাই আছে আৰু অকণমান বাকী আছে। আৰু আমাৰ টিকলা দুটা চাই আছে হাঁহ গুচোৱা। হাঁহ খাবানে? সেইখন মুখে খাবা। গোসাঁই চাওঁ, মুখত যাওঁ। হাঁহ দি দিয়া ধুনু। হাঁহটো ধুনীয়াকৈ কাটি কুটি দিলে এয়া। আৰু আনফালে মই কেৰাহী পাতি দিলোঁ। এতিয়া ধুনীয়াকৈ হাঁহৰ মাংসখিনি বনাওঁ। এয়া আমাৰ ফাইনেলি হাঁহৰ মাংস ৰেডি হৈ গ'ল। এয়া চাওক কি ধুনীয়া কালাৰ উঠিছে। এয়া আৰু ইমানে ধুনীয়া গোন্ধ ওলাইছে, খাবলৈতো টেষ্টি হ'বই। এয়া ভাত পানী বাঢ়ি কৰি হৈ গ'ল আৰু এয়া খালে। কেনেকুৱা হৈছে মাংস খাইছানে নাই? খোৱা নাইছো, দালিৰ সৈতে খাইছানে নাই? কেনেকুৱা হৈছে? ভাল হৈছে। আৰু এইফালে ল'ৰাইও খাই আছে। চাওঁ গোসাঁই চাওঁ। বা বান্দৰ হ'ল। এয়া চাওক কি ধুনীয়া কালাৰ উঠিছে। এয়া ধুনুকো ভাত খুৱাই দিওঁ। ভাত পানী খাই কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। ভাত পানী খাই কৰি আহি গ'লোঁ আৰু খুবেই টেষ্টি হ'ল হাঁহৰ মাংস। আৰু এতিয়া আলহীও গ'লগৈ আৰু বাকী কাম বনখিনি আজৰি হৈ মেলি এতিয়া আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু ছোৱালীজনী কান্দি আছে, অলপমান বাটৰ ফালে উলিয়াই লৈ যাওঁ, দিনটোৰ ভিতৰতে আছে। আৰু আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। পুনৰ লগ পাম আন এটা ভিডিঅ'। আজিলৈ আহিছোঁ, বাই বাই।